মাৰিছিলে কিন্তু আজিলৈকে মাথাই কোনো সমস্যা সমাধান নহ'লে আজি এতিয়া এমাহতকৈ বেছিহে হ'ল দিব্যজ্যোতি শৰ্মা বুলি কোৱা শুনিছোঁ আমি এতিয়া মাথাই সমস্যা সমাধান নহ'লেই কোনো পধ্যে 9 লাখ টকা হৈছে বুলি কোৱা শুনিছোঁ আমি মিটিঙত জানা 9 লাখ টকা বুলি কোৱা শুনিছোঁ এতিয়া আমাক কৈছে যে আমি কোনোবা মানুহ আনি পেলাই হেৰি দি পেলাই সমস্যা সমাধান কৰিম বুলি কৈছে আমি সেইটো কৰিলেতো আমাৰ নহ'ব সম্ভৱ বুলি নহয় মানে এতিয়াতো পানীত কেনেকৈ মাথাই মাৰিব পাৰিব নোৱাৰে নহয় 8 বাৰ সোমাইছে এতিয়ালৈকে আমাৰ কোনো গৰু ছাগলী মানুহ দুনু কোনো থাকিবলৈ জেগা নাইকিয়া আছে ৰাস্তাটো আহিব নাই আৰু এই কালভাৰটো আমাৰ ব্যৱস্থা কৰিব লাগে আৰু এইবিলাক গোটেই গছ চছবোৰ কাটি গোটেই এইটো হেৰি চাফাই কৰিবলৈ আপোনালোকে ন্যায় কৰিব লাগে কাৰণ পানী আহিব নাই আৰু খেতি পথাৰ একো কোনো কৰিব পৰা নাই কঠীয়া মানে নায়েই তিনিবাৰ চাৰিবাৰকৈ কঠীয়া মাৰি আদায় কৰি দিছে কাৰণে প্ৰতিবাদ কৰিছোঁ আমাৰ মাথাইটো 9 লাখ আহিছে আমাৰ কিন্তু এতিয়ালৈকে পইচা 80,000 টকা আহিছে আমাৰ 2,55,000 টকা ওলাইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ ঠিকাদাৰে আমাক কৈ পঠাইছে আৰু পানীতে আমি এবুকো পানীত সাঁতুৰি আছোঁ সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছোঁ আৰু পঞ্চায়তে মানে চাবলৈ যোৱা নাই আজিলৈকে আমাৰ এতিয়া মাথাইটো ন্যায় লাগে আমাক হেৰি কৰি দিব বল্ডাৰ দি দিব লাগে আৰু জিঅ' বেগ দিম বুলি ক'লে জিঅ' বেগ নহয় বালি ভৰাই দিছে আমাৰ পানীত কেনেকৈ ধৈৰ্য থাকিম আৰু কিমান টকা আছিলে 9 লাখ টকা আছিলে কাম কোনে কৰিছিলে ধন শৰ্মা কাম কেনেকুৱা হৈছিলে কাম একেবাৰে হেৰি একোৱে নাই বালি বেগ দুটামান দি থৈ দিছে একো নাই মাথাই ভগাৰ কাৰণে আমি পানীত একেৰাহে এমাহ দিনটো পানীতে ডুবি আছোঁ কালি পানী টুকিছোঁ আজি বৰষুণ এজাক দিলে পানী আহে আমাৰ মাথাই ভাগিছে ঘৰৰ ভিতৰত একো পানী আমাৰ ঠিকাদাৰ আমাৰ পঞ্চায়তৰ ধন জমাই লৈছিলে আমি খেতি বাতিটো কৰিব নোৱাৰিম এতিয়া দেখিছোঁ আমাৰ ঘৰত থকাও নহয় আমাৰ ঘৰ ভাগি উমলি গৈছে পানী দিলে আমাৰ উভতি সোমাই যায়